আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসম চৰকাৰৰ তৰফৰ পৰা অহা PM কিষাণ সন্মান নিধি আঁচনিখনক লৈ যিখন জাননী আহিছে এই জাননীখনৰ বিষয়ে আমি আজি আলোচনা কৰিম যে PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিসকল লোকে হিতাধিকাৰী হ'ব বিচাৰিছে তেওঁলোকে কেনেকৈ PM কিষাণত আবেদন কৰিব পাৰিব লগতে PM কিষাণ আঁচনিখনত যিসকল লোকে পইচা পোৱা নাই বা তেওঁলোকে দুটা তিনিটা কিস্তি পোৱাৰ পিছত পইচা তেওঁলোকে নোপোৱা হৈ গ'ল সেইসকল লোকে কেনেকৈ এইসমূহ কাম ঠিক কৰিব পাৰিব তাক লৈ অসম চৰকাৰে এখন জাননী জাৰি কৰিছে। গতিকে আজিৰ এই ভিডিঅ'টো আমি ইয়াৰ ওপৰত আলোচনা কৰিম। গতিকে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভ ভিডিঅ' হ'ব এইটো। সোনকালে ভিডিঅ'টো লাইক এটা কৰি দিয়ক, চেনেলটোলৈ যদি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে আপুনি সকলোখিনি ইনফৰ্মেশ্যন এই ভিডিঅ'টোৰ পৰাই লাভ কৰে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপুনি চাব পাৰে এইখন হৈছে আমাৰ অসম চৰকাৰৰ জাননী প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি PM কিষাণ কৃষকৰ আয় বৃদ্ধিত উৎসাহ যোগাৰ অৰ্থে এটি বলিষ্ঠ পদক্ষেপ। PM কিষাণ কেন্দ্ৰীয় চৰকাৰৰ এখন অভিলাষী আঁচনি কৃষকক আৰ্থিক সমৰ্থন আগবঢ়াই কৃষি কৰ্মৰ প্ৰতি উৎসাহিত কৰাৰ উদ্দেশ্যে এই আঁচনি অসমতো ৰূপায়ণ কৰি থকা হৈছে। এই আঁচনিৰ অধীনত প্ৰতিটো যোগ্য কৃষক পৰিয়াললৈ বছৰি 3টা কিস্তিত 2000 টকাকৈ মুঠ 6000 টকা প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়া অৰ্থাৎ DBT মাধ্যমেৰে আপোনালোকক দিয়া হয় আৰু বৰ্তমান PM কিষাণ আঁচনিৰ যোগ্য কৃষকৰ নাম অন্তৰ্ভুক্তি কাম চলি আছে। গতিকে বহুতো কৃষকে কি কৰে PM কিষাণ আঁচনিখনত তেওঁলোকে আবেদন কেতিয়া চলে কেতিয়া নাই চলা তেওঁলোকে গম নাপায়, যাৰ কাৰণে তেওঁলোকে এই আঁচনিখনত আবেদন নকৰে। বহুতে অফলাইনত আবেদন কৰেগৈ বা বহুতে অনলাইনত আবেদন কৰিবলৈ যাওঁতো বহুত খেলিমেলি হোৱাৰ কাৰণে তেওঁলোকে আবেদন কৰিব নোৱাৰে। গতিকে আজি আপোনালোকক ভিডিঅ'টোত মই সম্পূৰ্ণ প্ৰচেছটো বুজাই দিম যে আপোনালোকে কি নথিপত্ৰ আপোনালোকে নিব লাগিব যেতিয়া এপ্লাই কৰিবলৈ যাব। সকলোখিনি কথা আপোনালোকে ভিডিঅ'টোত জানিব পাৰিব। এতিয়া প্ৰয়োজনীয় নথিপত্ৰ কি আপোনালোকৰ দৰকাৰ হ'ব ইয়াত লিখি দিছে। নিজৰ আধাৰ কাৰ্ড আপোনালোকৰ লাগিব, আধাৰ সংলগ্ন মোবাইল নম্বৰ অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ডটোৰ লগত যিটো মোবাইল নম্বৰ লিংক হৈ আছে তালৈ এটা OTP যাব। সেইকাৰণে আপোনাৰ মোবাইল নম্বৰ যিটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে সেইটো এক্টিভেট হৈ থাকিব লাগিব। বোলে মই পাহৰি গ'লোঁ কি মোবাইল নম্বৰ লিংক কৰি থৈছিলোঁ তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। মানে আধাৰ কাৰ্ডটো আপোনালোকে যেতিয়া তাত দিব দিয়াৰ লগে লগে আপোনাৰ মোবাইললৈ এটা OTP আহিব, সেই OTPটো আপুনি তাত এণ্টাৰ কৰিব লাগিব। যদি আপুনি নাম্বাৰটো ইউজ নকৰে বা ৰিচাৰ্জ নাই তেনেকুৱা ক্ষেত্ৰত আপুনি ৰিচাৰ্জ তাত ভৰাই নিব। ৰেচন কাৰ্ড আপোনালোকৰ প্ৰয়োজন হ'ব। কৃষকৰ নামত থকা কৃষিভূমিৰ প্ৰতিলিপি অৰ্থাৎ আপোনাৰ যি মাটিৰ ৰিলেটেড ডকুমেণ্টছ আছে সেইখিনি লাগিব। একচনীয়া টৌজি বাহিৰা আদি শ্ৰেণীৰ মাটিৰ ক্ষেত্ৰত কৃষকসকলে চক্ৰ বিষয়াৰ পৰা আহৰণ কৰা ভূমিৰ প্ৰমাণপত্ৰ তেওঁলোকে দাখিল কৰিব লাগিব আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰ সক্ষম অৰ্থাৎ DBT ইনেবল হোৱা আধাৰ সংযোজিত সঞ্চয় একাউণ্ট আপোনালোকৰ লাগিব। অৰ্থাৎ আপোনালোকৰ যিটো বেংক একাউণ্ট আপোনালোকে দিব সেই বেংক একাউণ্টটোত কিন্তু আধাৰ কাৰ্ড আপোনালোকৰ লিংক হৈ থাকিব লাগিব। আৰু আপোনালোকক আৰু এটা কথা কৈ দিওঁ, IPP একাউণ্ট হ'লেও আপোনালোকৰ হৈ যাব। IPP একাউণ্ট যদি আপোনালোকে খুলিব নাজানে বা আপুনি গম নাপায় কেনেকৈ খুলিব লাগে আপুনি আপোনাৰ ডাকঘৰত যোগাযোগ কৰিব পাৰে। কিন্তু আপোনালোকৰ যদি বেংক একাউণ্ট আছে ষ্টেট বেংকে হওক বা অন্য যিকোনো বেংকৰ একাউণ্ট আপুনি দিব পাৰিব, কিন্তু আপোনালোকৰ তাত আধাৰ কাৰ্ডটো লিংক হৈ থাকিব লাগিব। যদি আধাৰ কাৰ্ড আপোনাৰ বেংক একাউণ্টৰ লগত লিংক হৈ নাথাকে আপুনি যেনেকুৱাই যি ডকুমেণ্টছ দিয়ক আপুনি কিন্তু পইচা লাভ নকৰে, সেইটো আপুনি মনত ৰাখিব। PM কিষাণ আঁচনি কিস্তিৰ প্ৰাপ্তিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ কৃষকসকলক নিম্নলিখিত নিৰ্দেশনাসমূহ সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। আধাৰ প্ৰমাণীকৰণৰ পাছতে KYC আপোনালোকক কৰিবলৈ কৈছে। যিসকল লোকে ধৰি লওক PM কিষাণ আঁচনিখনৰ পইচা পাই আছে বা যিসকলে নায়ো পোৱা তেওঁলোকে এবাৰ নিজৰ ষ্টেটাছটো চেক কৰি চাওক। বিশেষকৈ যিসকলে পইচা নোপোৱা হৈ গ'ল PM কিষাণ আঁচনিখনৰ পৰা তেওঁলোকে এবাৰ ষ্টেটাছটো চেক কৰি চাওক যে কেনেকৈ তেওঁলোকৰ ক'ত কি প্ৰব্লেম হৈ আছে। আপোনালোকৰ KYC লেণ্ড চিডিং আৰু বেংক আধাৰ লিংক এইকেইটা আপোনালোকৰ সম্পূৰ্ণ হৈ থাকিব লাগিব, তেতিয়াহে আপুনি আঁচনিখনৰ পৰা পইচা লাভ কৰিব। আধাৰ প্ৰমাণীকৰণৰ কাৰণে KYC আপুনি কৰি লওক। নিজৰ বেংক একাউণ্টৰ সৈতে আধাৰ সংলগ্নকৰণৰ লগতে প্ৰত্যক্ষ লাভ হস্তান্তৰ কৰিবলৈ বেংকৰ সৈতে যোগাযোগ কৰক। যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক নাই তেনেকুৱা ক্ষেত্ৰত আপুনি যিটো বেংকত আপোনাৰ একাউণ্ট আছে তাত গৈ আপোনালোকে লিংক কৰাই ল'ব পাৰে। বেংক একাউণ্টৰ সৈতে আধাৰ সংলগ্নকৰণ আৰু শুদ্ধ কৰাৰ প্ৰক্ৰিয়া সমূহীয়া সেৱা কেন্দ্ৰ অৰ্থাৎ CSCত চলি আছে। কৃষকসকলক তেওঁলোকৰ কাষৰীয়া সমূহীয়া সেৱা কেন্দ্ৰ অৰ্থাৎ CSC যোগাযোগ কৰিবলৈ কোৱা হৈছে। গতিকে আপোনালোকৰ ধৰি লওক বেংক একাউণ্টৰ সৈতে আধাৰ আৰু সংলগ্ন যিসমূহ ধৰি লওক প্ৰব্লেম সেইসমূহ যদি আপোনালোকৰ হৈ থকা নাই তেনেকুৱা ক্ষেত্ৰত আপুনি যদি লিংক কৰিব বিচাৰিছে তেনেহ'লে ওচৰৰ CSCত গৈলেও আপোনালোকে এইখিনি কাম কৰিব পাৰিব। কৃষকসকলে ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংকৰ জৰিয়তে আধাৰ সংযোজিত প্ৰত্যক্ষ লাভ হস্তান্তৰ সক্ষম হোৱা সঞ্চয় একাউণ্ট খোলাৰ সুবিধাও গ্ৰহণ কৰিব পাৰে। আপোনালোকে CSCত গৈ মেলি আপোনালোকে বা ডাকঘৰত গৈ ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংক অৰ্থাৎ IPP একাউণ্ট আপোনালোকে খুলিব পাৰে, যিটো কৃষকসকলৰ কাৰণে PM কিষাণ আঁচনিখনৰ পইচা লাভ কৰাৰ বহুত ধুনীয়া এটা একাউণ্ট হয়। আপোনালোকে এই যিটো IPP একাউণ্ট আছে এই একাউণ্টটো যদি খুলি লয় তেনেকুৱা ক্ষেত্ৰত কি হ'ব, আপোনালোকৰ যিটো ডাকঘৰত আপোনালোকৰ ছেভিংছ একাউণ্ট থাকে সেইটোৰ লগত আপুনি IPP একাউণ্টটো লিংক কৰি ল'ব পাৰিব। যদি আপোনালোকে লিংক কৰি লয় ডাকঘৰত গৈ পইচা জমা কৰাৰ প্ৰয়োজন নাই। আপুনি আপোনাৰ গুগল পে' ফোন পে'ৰ জৰিয়তে আপোনালোকে ডাইৰেক্টলি মানে ধৰি লওক কোনোবাই যদি পইচা দিয়ে আপোনাক তেনেহ'লে IPP এপটোৰ জৰিয়তে আপুনি ডাইৰেক্ট আপোনাৰ ডাকঘৰ একাউণ্টত আপুনি ছেভিংছ একাউণ্টত পইচা জমা কৰিব পাৰিব আৰু সেই IPP একাউণ্টটোৰ থ্ৰু দি আপুনি পইচা উলিয়াই আপুনি ডিজিটেল ট্ৰানজেকশ্যনো কৰিব পাৰিব। এইখিনি কথা আপোনালোকে বহুত সুবিধা লাভ কৰিব যদি IPP একাউণ্ট খুলি লয়। সবিশেষ জানিবলৈ হ'লে
আপোনালোকে ওচৰৰ ডাকঘৰৰ লগত যোগাযোগ কৰিব পাৰে। গতিকে আপুনি PM কিষাণ আঁচনিখনত যদি আপোনালোকে আবেদন কৰা নাই তেনেহ'লে সোনকালে আপুনি আবেদন কৰি লওক। আৰু যিসকল লোকে আবেদন কৰিলে কিন্তু পইচা তেওঁলোকে পোৱা নাই, EKYC, লেণ্ড চিডিং আৰু বেংক আধাৰ লিংক এইকেইটা কাম আপোনালোকে হৈ আছে নে নাই হোৱা চেক কৰক। যদি নিজে নাজানে ওচৰৰ CSC চেণ্টাৰত আপোনালোকে গ'লেও তেওঁলোকৰ দ্বাৰা আপোনালোকে এইখিনি কাম চেক কৰাব পাৰিব। গতিকে এইটো আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু এই চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। লগতে আপোনালোকৰ স্ক্ৰীনত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' ওলাই আছে, এই ভিডিঅ'টোত আপোনালোকে বহুতখিনি ইনফৰমেশ্যন ল'ব পাৰিব। লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ।